অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ আজি ফাইনেল লিষ্টটো মুকলি হৈ গ'ল। যিহেতু ১০ মাৰ্চৰ ১১ বজাৰ লগে লগে ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সকলোৰে একাউণ্টত সোমাই যাব। সেইকাৰণে কিন্তু যিসকলে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিব, আজি অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো মুকলি হৈ গ'ল। যিসকলৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম আহিব, সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম নাহে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে যে ১০ মাৰ্চত ১১ বজাৰ লগে লগে ডিবিটি লিংকৰ জৰিয়তে কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে একেলগে ১০ মাৰ্চত লাভ কৰিব অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা। ইতিমধ্যে কিন্তু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আজি অৰুণোদয় আঁচনিৰ ১০,০০০ টকা পোৱাৰ ফাইনেল লিষ্টটো মুকলি হৈ গ'ল। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ১০,০০০ টকা পোৱাৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো আজিয়ে চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে ১০ মাৰ্চত ১১ বজাৰ লগে লগে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক থাকিব লাগিব। যদি আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পন কৰিব। যিহেতু ইয়াত অসমৰ অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী সকলো নাম ইয়াত দিয়া আছে, সেইকাৰণে ইয়াত চাব, ইয়াত আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব। ইয়াত চাৰ্চৰ অপশ্যন আহি যাব। আপোনালোকে চাৰ্চত ক্লিক কৰিব। যিটো আপোনালোকৰ ফুল নাম আছে, আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব লাগিব। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম আহিছে অথবা যদি নাম থাকে, তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ নামটো শ্ব' কৰিব এনেকুৱাকৈ। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ নামটো শ্ব' নকৰিব। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ নকৰিব। এইবাৰ যিসকলে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, অথবা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু সকলোৱে ১০ মাৰ্চত ১১ বজাৰ লগে লগে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব।